ভালে আছে আৰু মই ভালে আছো আৰু মই গুণগুণে স্বাগতম জনাইছো পুনৰবাৰ আপোনালোকক গুণচান্দে ব্লগৰ অন্য এক নতুন ভিডিঅ'লৈ বহুত দিন ভিডিঅ' দিয়া নাই মানে ভিডিঅ' দিবলৈ ইমান গৰম পৰিছে এতিয়া গৰমত অৱস্থাই নাই মানে গোটেই মানুহবোৰতকে মোৰে বেছি গৰম উঠিছে নেকি এনেকুৱা হৈ গৈছে আৰু হাপেখাতিত ইমানেই গৰম মানে ৰুমৰ ভিতৰতে সোমাই থাকো এলাহ লাগি ওলাই মেলি যাবলৈ আৰু সেইটো কাৰণে ভিডিঅ' দিয়া হোৱা নাছিলে আৰু ইণ্ডিপেণ্ডেন্স ডে পাৰ হৈ গ'ল জন্মাষ্টমী পাৰ হৈ গ'ল ভাবিলো জন্মাষ্টমীত নামঘৰ যাম আৰু ইণ্ডিপেণ্ডেন্স ডে তেনেকৈ ক'ৰবাত যাম মই মানে একদম যাবলৈ সাজু আৰু কিন্তু মোৰ মানে প্ৰব্লেম হৈ গ'ল সেইটো কাৰণে মই যাবলৈ নাপালোঁ আৰু নামঘৰতো যাবলৈ নাপালোঁ আৰু ভাবিলোঁ আৰু এবাৰ ভিডিঅ' দিয়া নহ'বই তো এতিয়া মই আছোঁ চেপনত মানে মই আহিলোঁ 23 তাৰিখে চেপনলৈ আৰু তেতিয়া ভিডিঅ' কৰা নহ'ল মানে ভাবিলোঁ একদম একেলগে কৰিয়ে পেলাম আৰু গোটেইখিনি তো এতিয়া মই আছোঁ চেপনত 23 তাৰিখে আহিলোঁ মোৰ ৰিজাল্ট দিলে মই কৈছিলোঁ যে মই ITI কৰি আছোঁ আৰু ITI খতম হ'ল পৰীক্ষা দিলোঁ শেষ হ'ল আৰু এতিয়া ৰিজাল্টটো দিলে ৰিজাল্টটো পালোঁ হ'লেও নিজে চাই অহা সমান হ'ব নোৱাৰে সেইটো কাৰণে ভাবিলোঁ এনেকৈ বাৰে বাৰে গৈ থকাতকৈ একেলগতে যাম আৰু মাৰ্কশ্বিট চাৰ্টিফিকেট তেনেকৈ লৈ আহিম একেলগে ৰিজাল্ট চোৱাও হ'ব তেনেকৈ অহাও হ'ব তো সেইটো কাৰণে 23 তাৰিখে নগ'লোঁ 23 তাৰিখে ৰিজাল্ট দিলে কিন্তু নগ'লোঁ আৰু আজিও মই কলেজ যাব নাই ওলোৱা আজি যাবলৈ ওলাইছোঁ মই মোৰ লগৰ এজনী ঘৰলৈ মানে 2 বছৰে হ'ল সিহঁতৰ ঘৰলৈ যোৱা নাই মানে হায়াৰ ছেকেণ্ডেৰী এক্সাম দিয়াৰ পাছতে সিহঁতৰ ঘৰলৈ যোৱা হয় তাই মাতি থাকে তাই আহি থাকে মোৰ ঘৰলৈ মানে মোৰ বাৰ্থডেত আহে মানে কিবা কিবি হ'লে আহি মেলি থাকি মেলিও গৈছেহি কিন্তু মানে মইহে যোৱা হোৱা নাছিলে তাই মোক একদম বেয়া পাই গৈছেগৈ মানে মই নোযোৱাৰ কাৰণে তো ভাবিলোঁ চেপনলৈ আহিছোঁৱে যেতিয়া আৰু সেইকাৰণে তাহাঁতৰ ঘৰৰ পৰা আহোঁগৈ এপাক আৰু ভাবিলোঁ আজি ভিডিঅ'টো কৰোঁ বহুত দিনৰ মূৰত তাইক লগ পাম যেতিয়া মানে এটা স্মৃতি ৰখি যাব আকৌ বা কেতিয়া লগ পাওঁ সেইটো ঠিক নাই সেইটো কাৰণে চান্স এটা পাইছোঁ যিহেতু সিহঁতৰ ঘৰৰ পৰা গৈ আহোঁগৈ আৰু মই আজি বহুত এক্সাইটেড হৈ আছোঁ সিহঁতৰ ঘৰলৈ যাবলৈ তাইক বহুত দিনৰ মূৰত লগ পাম আৰু সেয়াই তো সেইটো কাৰণে মই এতিয়া ওলাই মেলি ৰেডি আৰু মোক নিবলৈ আহিব মই যাম আৰু ভিডিঅ'টো চাই থাকক বেছি কথা নকওঁ দেৰি হৈ গৈ থাকিব আৰু ভিডিঅ'টো দীঘল হৈ গৈ থাকিব মানে মই আৰু কথা কৈ থাকিলে বহুত ক'লোঁ তো আগলৈকে ভিডিঅ'টো চাই থাকক আৰু আজি মোৰ লগৰজনীনো কোন হয় আৰু তাই ইমান এক্সাইটেড আৰু খঙো মোৰ ওপৰত উঠি আছে মানে মই তাইহঁতৰ ঘৰলৈ নোযোৱাৰ কাৰণে আৰু আজি যাবলৈ লৈছোঁ তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ব'লক
ফাইনেলি আহি পাই গ'লোহি ইয়াত আৰু তাক দিলা ফাইনেলি আহি পাই গ'লোহি সিহঁতৰ আৰু এতিয়া মই খাবলৈ লৈছোঁ চাহ আহিয়ে এইজনী কৰি আছে আন্ধাৰৰ পৰা মোৰ লগৰজনী এইজনীয়ে পোহৰ দেখাম প্ৰথমতে চাহটো খাই লওঁ তাৰপিছতে পোহৰ দেখাওঁগে গৈ পেলাই দেই বাৰ লগত চলা মই মন কৰি দিম হা মোৰ চলা মই মন কৰি দিম ব'লা একো নকয় তোমাৰ চাওঁ এই তুমি পেনে পিন্ধা নাইচোন মই মন কৰি দিম দেই নামটো কি কৈ দিয়া আৰু কোন স্কুলত পঢ়িছা তুমি প্ৰথম শ্ৰেণী কোন স্কুলত পঢ়িছা প্ৰথম শ্ৰেণীত পঢ়িছা অংকৰ শ্ৰেণীত পঢ়িছা কোন স্কুলখনৰ নামটো কি জাতীয় বিদ্যাপীঠ তুমি যে এইটো কি পিন্ধিছা এইটো কি পিন্ধিছা পেন পিন্ধিছা এইটো পেনি নাইচোন তোমাৰ জাঙিয়া নি জাঙিয়া পিন্ধিছা জাঙিয়া আছে না চুমটা খাই দিম এফালে কোনে খাব এফালে তুমি ইমান ধুনীয়া হোৱা নাই ওলাই আহিছোঁ অলপ মানে অলপ এইফালে ফুৰিবলৈ যাওঁ সেইফালে তো ভাগৰ লাগিছে ৰুমত সোমাই আহিব পৰা সোমাই আছে মানে মুখখন ঘূৰাইছে তাত নাই আহিব পৰা সোমাই আছোঁ এইজনী মোৰ লগৰজনী মানে অথনি আন্ধাৰত একদম কাম কৰা আকৌ এবাৰ হাই দিছোঁ মানে কাম কৰা বাইজনী সোমাই আছিলোঁ আৰু ভিতৰত কাম কৰি সোমাই আছিলে ভিতৰত কাম কৰা বাই তাৰপিছত এতিয়া ওলাই আহিছে ধেমালি কৰিছোঁ তো ওলাই যাওঁ এতিয়া সেইফালে ইমান ধুনীয়া জেগাবোৰ ভাল লাগিছে এডোখৰত থাকি কিনে ভিতৰতে সোমাই আছিলোঁ মজা লাগিছিলে সোমাই পেলাই নি সেই বাহিৰলৈ ওলাই আহিছোঁ বাহিৰলৈ এইবাৰ আহোঁতে সেই বাগানৰ ফালে সেইফালে আমি গৈ পেলাই ভিডিঅ' বনাইছিলোঁ মোৰ ভিডিঅ' এটা দেখাওঁ আৰু ইয়াতো বনাইছিলোঁ ফাৰ্মত বনাইছিলোঁ এখন সিহঁতৰ ফাৰ্ম হয় মানে মোৰ সেই তেতিয়া 2 বছৰ আগৰ ভিডিঅ' এতিয়াও আছে মোৰ ওচৰত মোক দি দিবাচোন দে মোৰ ওচৰত নাই তাৰ ওচৰতে নাই মানে ঘৰলৈ সিহঁতৰ আহোঁ বা নাহোঁ মই মানে চব মনত ৰাখিছোঁ দেই সিহঁতৰ ঘৰলৈ আহোঁ বা নাহোঁ ভিডিঅ' মই ৰাখি থৈছোঁ তাই মানে এনেই মাতিছে ইভাগে স্মৃতি বুলিবলৈ একো নাই মোৰ ফোনটো বেয়া হোৱাৰ কাৰণেহে মানে ভিডিঅ' নাই নতুন ফোন ল'লোঁ যে সেইকাৰণে চব ইমান ধুনীয়া জেগা আহিব এফালে ফুৰিবলৈ আৰু মোৰ তাইৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এনেকৈ আজি কৰিম মোৰ ভিডিঅ' কৰা নাই এতিয়ালৈকে সেইডোখৰত গৈ লওঁ তাৰপিছত তো মাছখিনি দেখাবলৈ নহ'লে মানে এখন এল পি স্কুল হয় এল পি স্কুল হয় নাই মানে ক্লাছ 8লৈকে আছে এখন নমুনা কৰি থাকোঁতে মোৰ গাড়ী এখন মাৰি থৈ গুচি যাবগৈ এইফালে এইখন পথাৰ ইমান ধুনীয়া পথাৰখন পিংকি হাই কৰি দিয়া পিংকিমণি আমাৰ গাঁওখনত মাছ আছে আৰু কি বুলি কয় এইটো খেতি আছে এইবোৰ চব মোৰ হয় মানে আৰু দেই মানে আৰু মোৰ গোটেই মাটিখিনি মানে দেখাই দিছিলে এইবোৰ যে দেখিছে এইবোৰ চব মোৰ মানে মাটি হয় এইবোৰ যে গছবোৰ এইবোৰ চব মানে ময়ে ৰোৱা হয় আৰু अरे कहना क्या चाहते हो ঘূৰি আহি আছোঁ এতিয়া ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে মানে লিলিমাই গৈ থাকোঁতে মাতটো নুশুনে মোৰ ইমান অকণমানি মাতিলে মইতো এইটো ভিডিঅ' চাইম কাৰণ মই ব্লগত ওলাইছোঁ বেছিকৈ ওলাইছে পোৱালিকেইটা দেখাই দিয়া গুডু চিনাকি হ'ল নমস্কাৰ কৰি দিয়া পোৱালি একেবাৰে হাই কৰি দিয়া হাই পোৱালি একেবাৰে
পোৱালি ফাইনেলি আমি ঘূৰি আহিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ মানে আন্ধাৰ হ'ল গধূলি হ'ল আৰু কেমেৰাটো ভাল অহা নাই তো সেইটো কাৰণে ঘূৰি আহিলোঁ তো বোলক ঘৰ পাই লগে তাৰপিছতে কথা পাতি আছোঁ তো আমি আহিলোঁ এতিয়া ঘৰলৈ গধূলি হৈ গ'ল আহোঁতে আৰু আন্ধাৰ হৈছে আমি আহিলোঁ এতিয়া পেটলি তোমাতকৈ মই বেছি শকত নহয় দেই মানে তাইতকৈ মই বেছি শকত নেকি কিন্তু হ'লেও আৰু তাই আগতকৈ বহুত বেছি শকত হৈছে তাৰমানে আহি পালোহি এতিয়া গৰম উঠিছে ফেনৰ তলত বহিছোঁ খালি ফেনখনৰ কাৰণে মানে মাতটো শুনা নাই এনেও মোৰ মাতটো সৰু হয় সেইটো কাৰণে কথা ক'বলৈ ধেৰ আছে মই যদি মাংস বনাওঁ তাই বোলে তাই ঘৰলৈ আহিছোঁ তাই মাংস বনাই নোখোৱাই মোক বনাই খাবলৈ কৈছে বান্ধৱীয়ে বনোৱা খাবলৈ মন যায় ন মই বনাব নাজানো তাই মোক বনাই খাবলৈ কৈছে আলহী ঘৰলৈ আহিলে এয়া ব্যৱহাৰ কৰিছে মোক অপব্যৱহাৰ এতিয়া সেয়াহে হৈছেগৈ মানে মুখখন ইমান ফুলা লাগিছে ইমান শকত মানে বেলেগ শকত হৈছোৱে মই কিন্তু হ'লেও ইয়াতে বেছি শকত লাগিছে নাবাচোন চুলিখিনি সেই বনোৱা প্ৰতি নিচিনা লাগিছে তো মানে আৰু ভিডিঅ'টো শেষ হোৱা নাই এতিয়ালৈকে আৰু চাই থাকক আন্ধাৰ হৈছে তো টাইমতকৈ বেছি বগা হৈছে সেইটো ক'বলৈ থাকি গৈছে আৰু কলেজ আমি সেইবছৰ নক'লোঁ দুবছৰ সম্পূৰ্ণ দুবছৰ পিছতহে লগ পাইছোঁ আকৌ দুবছৰ পাছত লগ পাইছোঁ কলেজত যেতিয়া লগ পাইছিলোঁ ন মানে তেতিয়াও ভালে লাগিছিলে তাৰপৰা তাই বিয়া হ'ল আৰু বিয়া হোৱাৰ পাছত কলেজ যায় পৰীক্ষা কেইদিন লগ পালোঁ তাৰপিছতে কলেজত থকা কেইদিন লগ পালোঁ তেতিয়া ইমান ক্ল'জ নাছিলোঁ মানে আছিলোঁ তাৰপিছতে মানে বেছি ক্ল'জ হৈ পৰিলোঁ মানে যেতিয়া তাই বিয়া হ'ল বিয়া হৈ আহিলে একদম ফোনতে লাগি থাকোঁ এনি টাইম তেনেকৈ হ'লেও ক্ল'জ আছিলোঁ দেই হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতেও আছিলোঁ মানে একদম মনৰ কথা পূৰা বাতৰা মানে তাই মনৰ কথা মোক কোৱা মোৰ মনৰ কথা যি আছে ভাল বেষ্ট ফ্ৰেণ্ড আৰু খাবলৈ মন যোৱা কথা মোৰ মনৰ কথাখিনি খাবলৈ কি মন যায় চব মানে এফালৰ পৰা মানে চব তো এনেকুৱা ভাল লাগিছিলে আৰু এতিয়া দেখিবলৈ অলপ বেলেগ হৈ গ'ল নেকি দুজনী তো মোতকৈ সেইটোকে কওঁ ভাইৰেল হৈ যাব ভিডিঅ' আলহী ঘৰত আহি পেলাই মই কাম কৰি আছোঁ মানে মাংস বনাবলৈ লৈছোঁ মানে মোক বনাই নোখোৱাই বনাব নাজানে যে তাই মই আহিলে চবৰ ঘৰতে মই মানে আহিলে চবৰ ঘৰতে অকল বনাবলৈ আহোঁ নেকি সেইটো কাৰণে চবৰ ঘৰতে মোক বনাবলৈকে দি থাকে দেখি হেনো মাংস পুৰা মজা বনাই সেইকাৰণে দিছোঁ দেই একদম হ'ল এইটো ধৰা তোমাৰ পইচা দি ভাল কুকমেন গেছৰ পৰা কিমান আঁতৰত চাগে গান আলহী ঘৰত আহি পেলাই এয়া মোৰ পচন্দ হৈ গৈছে মানে কুকমেন হ'ব পাৰে নেকি সেইটো কাৰণে আৰু এতিয়া বনাই দেখাম বনোৱা পাছলৈ এতিয়া আৰু ভালকৈ পাৰিবা দেখিছে নহয় ৰাইজসকল বিয়া হ'বলৈ আছে এতিয়া ইমান মৰম হয় আৰু মই বনাই আছোঁ এয়া চিকেন উতলি আছে আজি কি হ'ব নাজানো আৰু এইটো চব দিলা নেকি চব দিলা দিলোঁ এইখিনি কি হৈছে আৰু মানে কালাৰে বগা হৈ গৈছে মই বনাব নাজানো কিন্তু কি বনাইছোঁ খাব আজি ক'ব জীৱনত এনেকুৱা খানা খাই নাচাওঁ বুলি ক'ব ঘৰলৈ গ'লেও ক'ব কি তোমালোকৰ ঘৰত ভাত নাখাওঁ এনেকৈ ক'ব মানে কি বনালা এনেকৈ ক'ব মানে মই বনালে একোৱে নাখাব নেকি তাৰমানে কালাৰ দেখিছা নাই গোন্ধই ওলোৱা নাই মাংস বনোৱা একো গোন্ধই ওলোৱা নাই মোক দেখাবই তাই মই জানো নহয় কথা নাই বতৰা নাই দেখাবই ফাইনেলি আমি ভাত চাত খাই মেলি আজৰি হৈ গ'লোঁ আৰু এতিয়া আহি গ'লোঁ শুবলৈ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে লাইক কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে নতুনকৈ শ্বেয়াৰ কৰি দিব तुझा अरे बाबा तुझा বাই বাই আজিলৈ বাই বাই গুড নাইট